নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্ঞানপথ নামৰ চেনেলটোৰ জৰিয়তে আপোনালোকৰ মাজত APSC আসাম পাব্লিক সাৰ্ভিস কমিশনৰ অন্তৰ্গত বা অসম লোকসেৱা আয়োগৰ আগতে হৈ যোৱা পৰীক্ষাৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1ৰ অহা প্ৰশ্নকাকতৰ একাধিক্ৰমে 2001 চনৰ পৰা 2020 চনলৈ যিমান প্ৰশ্ন আগতে আহি গৈছে সেই সকলো ক্ৰম অনুযায়ী 2001 চনৰ পৰা ক্ৰমে আলোচনা কৰিম। মই আজি এই ভিডিঅ'টোত 15টা মুঠ প্ৰশ্ন আলোচনা কৰিম। যদি মোৰ এই APSC কুৱেশ্যন পেপাৰ সলভ সিৰিজটো ভাল লাগে তেন্তে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আহক আজি আমাৰ সেকেন্ড নম্বৰ পাৰ্টৰ 16 নম্বৰ প্ৰশ্নটো চাওঁ। 16 নম্বৰ প্ৰশ্ন আছে লৰ্ড ৰিপন ইজ নন এজ দ্য ফাদাৰ অফ, ইয়াতে তলত অপশ্যন কেইটা দিয়া আছে। অপশ্যনসমূহ এ অপশ্যনত দিয়া আছে লোকেল সেল্ফ গভৰ্নমেণ্ট ইন ইণ্ডিয়া, বি অপশ্যনত দিয়া আছে অল ইণ্ডিয়া সাৰ্ভিস, সি অপশ্যনত দিয়া আছে হিল এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া আৰু ডি অপশ্যনত দিয়া আছে ষ্টেট এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া। লৰ্ড ৰিপন তলত উল্লেখ কৰা কোনটো সংগঠনৰ লগত বা কাৰ্যৰ লগত জড়িত আছিল আৰু তেখেতক ফাদাৰ বা পিতৃ বুলি কোৱা হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লোকেল সেল্ফ গভৰ্নমেণ্ট ইন ইণ্ডিয়া। Lord Ripon is known as the father of local self-government in India. এতিয়া 17 নম্বৰ প্ৰশ্নটো চাওঁ। 3-tier Panchayat Raj system was recommended by, যেটো আমাৰ 3-তৰপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা আছে সেইটো কোনে ৰিকমেণ্ড কৰিছিল? এ অপশ্যনত দিয়া আছে সৰকাৰিয়া কমিশ্যন, বি অপশ্যনত দিয়া আছে বলৱন্ত ৰায় মেহতা কমিটি, সি অপশ্যনত দিয়া আছে অশোক মেহতা কমিটি আৰু ডি অপশ্যনত দিয়া আছে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বলৱন্ত ৰায় মেহতা কমিটি। 3-tier Panchayati Raj system was recommended by Balwant Rai Mehta committee appointed by the government of India in January 1957. এতিয়া হওক আজি আমাৰ 18 নম্বৰ প্ৰশ্নটো চাওঁ। In India, Planning Commission is a, আমাৰ ভাৰতৰ প্লেনিং কমিশ্যন যিখন পৰিকল্পনা আয়োগ সেইখন কি আচলতে? অপশ্যন এ দিয়া আছে কনষ্টিটিউচনেল বডি, বিত দিয়া আছে এক্সট্ৰা কনষ্টিটিউচনেল বডি, চিত দিয়া আছে এক্সিকিউটিভ বডি আৰু ডিত দিয়া আছে মেণ্ডেটৰী বডি। আমাৰ যিখন ভাৰতৰ প্লেনিং কমিশ্যন যিখন এতিয়া নীতি আয়োগ নামেৰে জনা যায় সেইখন শুদ্ধ হ'ব অপশ্যন বি এক্সট্ৰা constitutional body. Planning Commission has been replaced by National Institute for Transforming India অৰ্থাৎ নীতি আয়োগ। এইটো বহুতো পৰীক্ষাত সোধা দেখা পোৱা গৈছে। নীতি আয়োগ যিটো নীতি তাৰ ফুল ফৰ্মটো সেইটো হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। এতিয়া 19 নম্বৰ প্ৰশ্নটো চাওঁ। কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰাম ইজ বেছড অন দ্য ফিলচফি অফ, যেটো কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰাম আছিল এইটো কাৰ ফিলচফিৰ ওপৰত বেছ লৈ গঢ় লৈ উঠিছিল? অপশ্যন এ দিয়া আছে জৱাহৰলাল নেহৰু, বিত দিয়া আছে B.R.Ambedkar, চিত দিয়া আছে গোপীনাথ বৰদলৈ আৰু ডিত আছে মহাত্মা গান্ধী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাত্মা গান্ধী। কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰাম ইজ বেছড অন দ্য ফিলচফি অফ মহাত্মা গান্ধী। 20 নম্বৰ প্ৰশ্নত আছে ফাণ্ডামেণ্টেল ডিউটিজ অফ ইণ্ডিয়ান চিটিজেনছ আৰ প্ৰভাইডেড বাই হুইচ এমেণ্ডমেণ্ট। ইয়াতে এমেণ্ডমেণ্টটো সুধিছে ফাণ্ডামেণ্টেল ডিউটিজটো কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ ভাৰতীয় নাগৰিকৰ বাবে প্ৰভাইড কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 42nd এমেণ্ডমেণ্ট। ফাণ্ডামেণ্টেল ডিউটিজ অফ ইণ্ডিয়ান চিটিজেনছ ৱেৰ inserted in the Constitution by 42nd Constitution Amendment Act 1976. 1976ত 42nd Amendment কৰা হৈছিল। তো এতিয়া হওক 21 নম্বৰ প্ৰশ্নটো চাওঁ। The provisional figure of India's population as per 2001 census is, যিহেতু এই প্ৰশ্ন পেপাৰখন মই আলোচনা কৰি থকা প্ৰশ্ন পেপাৰখন 2021 চনৰ, গতিকে ইয়াত 21 চনৰ যেটো পপুলেশ্যন আমাৰ ইণ্ডিয়াত সেইটো সুধিছিলে। তো ইয়াৰে 21 চনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1027 মিলিয়ন।
The total population in India was estimated at 1,393.4 million people in 2021. কিন্তু 2021 চনৰ যেটো estimated population Indiaৰ 1,393.4 million. যেহেতু প্ৰশ্নত আমাৰ 1 চনৰ সুধিছিলে 2001 চনত হেতু কাৰণে ইয়াৰে শুদ্ধ উত্তৰটো C হৈছিলে কিন্তু এতিয়া আমি জানিব লাগিব বৰ্তমানৰ পপুলেশন কিমান 1,393.4 million. 22 number question. The present 2001 সুধিছিল The present Governor of Reserve Bank of India. Option A দিয়া আছিল Dr. C. Rangarajan. B দিয়া আছিল Dr. T. Lakdawala. আৰু C দিয়া আছিল Dr. Bimal Jalan. আৰু D দিয়া আছিল Dr. L.Kjha. ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন C Dr. Bimal Jalan. তেওঁ 2001 চনৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিলে. Shaktikanta Das is the current governor of Reserve Bank of India. বৰ্তমানৰ কাৰেন্ট গভৰ্ণৰ হৈছে Shaktikanta Das. এতিয়া হক 23 নম্বৰ প্ৰশ্নটো চাও. The Enron power project is situated in which state? State খনৰ নাম দিছে ইয়াতে. Option A দিয়া আছে মহাৰাষ্ট্ৰ, B দিয়া আছে কৰ্ণাটকা, C দিয়া আছে তামিলনাডু আৰু D দিয়া আছে গোৱা. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন A মহাৰাষ্ট্ৰ. The Enron power project is situated in Maharashtra. 24 number question. The aim of India's economic planning is to raise. আমাৰ ভাৰতৰ যেটো ইকোনমিক প্লেনিং হেইটো কিহৰ ওপৰত বেছ লৈ গঢ় লৈ উঠিছিল. অপশ্যন A দিয়া আছে লিভিং ষ্টেণ্ডাৰ্ড অফ পিপল, B দিয়া আছে নেশ্যনেল ইনকাম, C দিয়া আছে পাৰ কেপিটা ইনকাম আৰু D দিয়া আছে অল অফ দা এবভ. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন D অল অফ দা এবভ. Economic planning is essentially a way of organizing and utilizing resources to get maximum advantage in terms of defined social end. এতিয়া হওক আজি আমাৰ 25 নম্বৰ প্ৰশ্নটো চাও. 25 নম্বৰ প্ৰশ্নত আছে The name of Tehelka chief is. A দিয়া আছে অনিমধা বাহাল, B দিয়া আছে তৰুণ তেজপাল, C দিয়া আছে সঞ্জয় খান আৰু D দিয়া আছে কাৰেন্ট প্ৰণয় দিছিলে যেহেতু 2001 ৰ কোৱেশ্চন. তৰুণ তেজপাল is an Indian journalist, publisher, novelist and former editor-in-chief of Tehelka magazine. Tehelka magazineৰ তৰুণ তেজপাল chief আছিলে. 26 number question. Which one of the following is popularly known as software capital of India? আমাৰ ভাৰতৰ সফটওয়্যাৰ ক্যাপিটাল বুলি কোনখন ঠাই কোৱা হয়. অপশ্যন A দিয়া আছে মণিপাল, B দিয়া আছে বেংগালোৰ, C দিয়া আছে হায়দৰাবাদ আৰু D দিয়া আছে কলকাতা. ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B বেংগালোৰ. Bangalore is popularly known as software capital of India. 27 number question. To which one of the following state does the district of Bhuj belong? Bhuj নামৰ ডিস্ট্ৰিক্টখন কোনখন ৰাজ্যত আছে. অপশ্যন A দিয়া আছে কৰ্ণাটকা, B দিয়া আছে ৰাজস্থান, C দিয়া আছে গুজৰাট আৰু D দিয়া আছে মহাৰাষ্ট্ৰ. ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C গুজৰাট. Bhuj is a district in the state of Gujarat. এতিয়া হওক 28 number question to চাও. Community development is organized on the basis of community development program to কিহৰ ওপৰত বেছ কৰি বা ভিত্তি কৰি বনোৱা হয়. অপশ্যন A দিয়া আছে পপুলেশ্যন, B দিয়া আছে এৰিয়া, C দিয়া আছে কমিউনিটি এণ্ড D দিয়া আছে পপুলেশ্যন এণ্ড কমিউনিটি. ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C কমিউনিটি. Community development is organized on the basis of community. এতিয়া হওক 29 নম্বৰ প্ৰশ্নটো চাও. The 9th 5-year plan will be completed on 31st March. ইয়াতে চনটো সুধিছে কোনটো চনত হৈছিল. A দিয়া আছে 2002, B দিয়া আছে 2003, C দিয়া আছে 2004 আৰু অপশ্যন D দিয়া আছে 2005. ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A 2002. The period of 9th 5-year plan was
1st April 1997 to 31st March 2002 সেইখিনি সময়ৰ ভিতৰত চলিছিলে। এতিয়া আহক আজি আমাৰ শেষৰটো প্ৰশ্নটো চাওঁ। শেষৰ প্ৰশ্নত আছে ইণ্ডিয়া 2020 A Vision for the New Millennium is a book which has attracted readers' attention. Who is the author of the book? Option A দিয়া আছে খুশৱন্ত সিং, B দিয়া আছে R.K Lakshman, C দিয়া আছে A.P.J Abdul Kalam and Y.S Rajan আৰু D দিয়া আছে নীৰদ চন্দ্ৰ চৌধুৰী and V.S Naipaul। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি A.P.J Abdul Kalam and Y.S Rajan. India 2020 A Vision for the New Millennium is a book written by A.P.J Abdul Kalam and Y.S Rajan. ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে অতি ধৈৰ্য সহকাৰে মোৰ 15টা প্ৰশ্ন চোৱাৰ বাবে। ধন্যবাদ জ্ঞাপন কৰি আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।